নাছিলে বেংকতহে যাব লাগিছিল মানে যাওঁ দে বেংকত এই আধাৰ কাৰ্ডখনে লিংক কৰি থৈ আহোঁ ঐ মালতী এই হেৰি কৰিবিচোন মোৰ বগা চাৰ্টটোৱে আৰু এই আধাৰ কাৰ্ডখনে পাছবুকটোৱে উলিয়াই লৈ আহিবিচোন এই মই বেংকৰ পৰা আহোঁ যায় চাইকেলখন নাহে বাৰু চাইকেল বেয়াই হৈছে 5,000 পাই নেকি সুধিব লাগিব দেই চাৰ্টটো দিছোঁ হয় নেকি বাৰু পাছবুকটো লৈছোঁ নহয় না আধাৰ কাৰ্ডখন এনেকৈ যদি নেট আছে এইবিলাক হ'লে বাৰু মই বাৰু চাম দছো বাৰু মই 5,000 চাইকেলখন পাই নেকি যাব লাগিব আকৌ তই গৰু চাইকেলকেইটা চাবি দেই মই যাওঁ ৰ এনেকৈ বুটাম মাৰি মাৰি যাওঁ আস্তে আস্তে কি হয় 5,000 ঘৰত থাকে নে নাখায় আকৌ চাইকেলখন বা পাওঁ নে নাপাওঁ পাঁচলা নাই নেকি ঘৰত ৰমেশ নাই নেকি ক'ত গৈছা হয় নেকি হ'ব দে হ'ব তই বহি নাপৰা মানে কিবা দৰকাৰহে আহিছিলোঁ মই এই মোক মানে চাইকেলখন লগা আছিল মই মানে এই বেংকত যাব লাগে আধাৰ কাৰ্ডখন লিংক কৰা নাই নহয় মই আপুনি কৰিলে আৰম্ভ মই আধাৰ কাৰ্ডখন মানে লিংক কৰা নাই আধাৰ কাৰ্ডখন লিংক কৰিব লাগে আৰু কৃষকৰ পইচা দুটামান সোমাইছে নেকি তাকে ওলাব লাগে চাইকেলখন লাগিছিল তাৰমানে তাৰ ক'ৰবাত যাব নেকি সোনকালে মই সোনকালতে আহিম বাৰু আহি নাপেলি আকৌ মোক আকৌ কিবা ক'ব পাৰে দে চাইকেলখন কি আদি খাই দিলে বুলি হ'ব দে মই একদম সোনকালতে আহিম দে ভালে আছা নে পিছে আপুনি আছো দে দে এই যাওঁ ৰমেশ দেখোন ক'ত যাওঁ আচল মানে এই চাইডত চাইডতে যাওঁ ৰ'ব আজি দিনকালো বেয়া গাড়ী আৰু বেছি হৈছেতো হয় দিনকাল বেয়া আবাৰ আছে তই দেখোন হেৰি পইচাটো দিয়া বহুত দেৰি কৰিলি মোৰো অসুবিধা হৈছে অলপ মোৰ জানাই দেখোন অলপ অসুবিধা হৈ আছে সেইকাৰণেহে মোৰো অসুবিধা হৈছে গম পাইছোঁ তোৰো অসুবিধা হৈ আছে মই গম পাইছোঁ মই এতিয়া এই বেংকত যাব আহিছোঁ আধাৰ কাৰ্ডখন লিংক কৰিব নাই নহয় আধাৰ কাৰ্ডখন লিংক কৰি দিওঁ আৰু কৃষকৰ পইচা সোমাইছে নেকি দুটামান মই বেংকৰ পৰা আহি দিম যদি বেংকত আছে আৰু যদি নাই কিবা এটা ক'ব লাগিব মই পিছে সোনকাল কৰিবি আৰু যদি পাৰা ৰাতি সন্ধিয়াকৈ দিবি আৰু মোৰো অসুবিধা হৈ আছে আপোনালোকৰ নিচিনা বুজা মানুহ হ'লে ভাল সেইটো আমি বুজি পাওঁ মাইনা ঢুকোৱাৰ পৰা মোৰ বেয়া টেনশ্যন আৰু কাম বন ক'তো পোৱা নাই তাক পিছে ভাল তোৰ আছোঁ যাই পিছে যাবি আৰু ঘৰৰ ফালে ভালে আছে নে আছে যাবি যাবি পিছে দে মানে মই সেই জনসভাত গৈছিলোঁ জনসভাত গৈছিলোঁ বেংকত দিছিলোঁ পিছে এতিয়া মানে হেৰি আধাৰ কাৰ্ড লিংক কৰিব মোৰ পইচাটো লগা আছিল নহয় পইচা লগা আছিল হয় ইমান দিন কৰিলি আহিম বুলি কৈছিলে মানে তই মানুহটোতো আহিব পৰা পইচা নালিও কৈছিলোঁ বাৰু জানাই ৰখা আপুনি মইতো জানোৱে ভাই তই মানুহটোতো আহিব পৰা একজাষ্ট দেখা দিম মাইনে ঢুকোৱাৰ পৰা মই ক'তো কাম বন একো পোৱা নাই এইগিলা নতুন চাইকেল পইচাও নাই নতুন চাইকেল নহয় এখন মই কাৰোবাৰ খুজি অনা চাইকেল খুজি অনা চাইকেল নহয় এতিয়া মই এই আধাৰ কাৰ্ডখন লিংক কৰিব নাজানো ভাই তই ফাঁকিহে দি আছা কৃষকৰ পইচা যাব পিছত নেটে নাই আৰু সোমোৱাও নাই ৰচোন সেইকাৰণে মই আজি গধূলি দিম দে আপোনাক আজি আহিবি না আজি আহিম মোৰ ভয়ে লাগছে ক'ব নাগে দে মই নামাৰোঁ মই পইচা মাৰা হেৰি নহয় মানুহ নহয় মই এতিয়া যাওঁ এই ৰ'দত গৰুকেইটা পৰি আছোঁ গৰুকেইটা লাহি দিম যাই পিছত বাকীটো ভালে আছা আছোঁ দে তই আহিবি কিন্তু আজি মালতী আছা না ঘৰত আহিলি মানে হেৰি কামে নহ'ল আজি কামে নহ'ল নেট নাই বোলে সেইকাৰণে কাম নহ'ল থৈ দিছোঁ এইখিনি থৈ দিছোঁ মালতী আনছা পানী গ্লাছ
লৈ আছোঁ লৈ পানী গিলাচ লৈ আমি যাবা মানে ৰ'দ বেজাৰ ৰ'দ 5 চাগে খান নিছিলোঁ 5 বাহিৰে বাহিৰে দি থৈ আহিছোঁ এনেকৈ তাৰপিছত হেৰি কৰি শুনছোঁ মালতী ইফালে ভাবিছোঁ আমাৰ কিবা হেৰি ফালে আজি মই ৰাস্তা দি ওলাই যাওঁতে বেংকত যাওঁতে হেৰিয়ে ক'লে কৰোণা এটাই ক'লে পইচাকেইটা কিয় দিয়া নাই হেৰি হেন তেন 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 হাবি যাবি হেৰি এনে ভাগত ছাগলী এটা আছে সেইটোকে বেচোঁ নেকি কি কবি এটা পায় ছাগলী এটা মাইনা ভাগৰ বেয়া লাগিলে উপায় নাই নহয় আকৌ ঠাইখিনি মাৰিব লাগিব গম পাইছানে কালি বজাৰত লৈ যাওঁ ছাগলীটো ঘৰৰ ছাগলীটো কালি মই বজাৰত লৈ যাওঁ যদি আকৌ সুবিধা নহয় ঠাইখিনি মাৰিব লাগিব নহয় মালতী এনেকৈ সদায় মানুহ আহি থাকিলে লাজ লাগে নিজৰো লাজ লাগে মোৰো লাজ লাগে হয় নহয় অ' কোন এটা আছনে আছোঁ দে অ' মই এই হেৰি পইচাটো দিব আহিছিলোঁ অঁ দি পিছে মোৰ ভালে হ'ল পইচাটো দিলি হয় নেকি ময়ো অলপ দোকানত মাল আনিব লাগে হয়নে সেইটো কাৰণে এতিয়া 500 টকা এটা আছে অঁ 500 টকাই আছে আকৌ 500 টকা আছেনে অঁ এই চিলিপখান দিবি নেকি চলি লাগব চিলিপ লগা আছিল এই মই গৰমৰ কাৰণে ভিতৰত সোমাই নাই হয়নে? তই এই মাল আনিব আকৌ আহিবি নহয় কৰিলি হ'লেও আকৌ বাটেদি যাওঁতে আকৌ চিলিপৰ কথা হেৰি পইচাৰ কথা নক'বা আকৌ 500 টকাৰ কথা কৈছিলোঁ 500 টকা দিলি আৰু মই ৰাখি দিয়া কথা আছিল পইচাটো এই দিনতে দিলোঁ তাৰমানে খানা এটা আছিল সেইটোকে বেচিলোঁ সেইকাৰণে দিলোঁ পিছে মই যাই থাকোঁ এতিয়া দাদা ভালে আছেনে যাওঁ পইচা পিছে যাওঁ ফোন কৰা নেকি অঁ ক'ত যা এই মই অলপ জিৰল দা ঘৰত হয় নেকি মই আকৌ আপোনাৰ তাতে যাব আছিলোঁ অঁ অঁ পিছে ক'ৰ পৰা তই মই এই হেৰিত গ'লোঁ এই কৰুণাটত গ'লোঁ কিবা এই পইচা এটা দিব গৈছিলোঁ অঁ তাক আপোনাৰতো আনিছিলোঁ হয় নেকি অঁ এটাই আছে বাৰু পইচাটো অঁ এই এটাই আছেই অঁ মই ভালে হ'ল তেতিয়াহ'লে পইচাটো ৰাস্তাতে পালোঁ 700 টকা এটা আছে অঁ 700 টকা এটা পিছে আৰু বাকীটো অলপ কিবা পাবি মই পিছত দিম অঁ ছাগলীটো বেচা কথা ছাগলী আছিলে বেচিলোঁ কিবা সৰু চানা ছাগলী এটা আছিল পাৰি জানা অঁ সেইটোকে বেচিলোঁ বহুত পইচা পোৱা নাই অঁ সেইকাৰণেহে বাকী পিছে ভাল আছোঁ বেয়া নাপাবি আকৌ নাই এইখিনি নাই বহুত দিন হ'ল নাই নাই বুজিছানে তই যাবি দেৰি কৰিলি অলপ একো নাই দে যাবি মই পিছে। জিল যাওঁ সেইটা খাইছা নেকি এই গৰুটো পাই দিছোঁ ৰ খবৰ খবৰ আছোঁ ৰ আহিবাকে পিছে এতিয়া কি মানে এনেকে এই সেইদিনা ভাই বেয়া নাপাবি দে সেইদিনা কোৱাৰ কাৰণে নাই 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 বেয়া মানে কি আমাৰ কওঁৱে মানে আমি বোলে বেয়া নাপাওঁ সকলো আমি মানে আশীৰ্বাদ দিলেই হ'ব নাই সেইদিনা মোৰ বেয়াও লাগছে কথাখিনি বৰ দুখ লাগছে একো নাই দে হ'ব একে লগটো একো নাই কলো চলি যায় এইগিলা মুখেদিও আহি গ'ল সেইটো কাৰণে বেয়া নাপাবি আৰু নাই 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 পিছে আপুনি কি কৰি আছে মই তাতে আছো মহলতে আছো হয় নেকি? আকৌ মাজে মাজে আহোঁ ঘৰত তেনেকে এই ক'ৰবাত কাম চাম পোৱা নাই নেকি কাম এটা আছিলে আজি দুদিনমানে হ'ল মোক ফোন কৰি আছিল মানুহ এটাই মোৰ লগ এটাই হয় নেকি এতিয়া এবাৰ মই কৰি চাওঁ ফোন কৰা অৱস্থাত নাই নেকি আছে ফোন কৰা এনেই যাম বুলি ভাবিছা নেকি বাৰু বেল হয় যদি ভাল কাম হয় এতিয়া কামটো ভাল চিকিউৰিটি গাৰ্ড এটা পাৰিবিনে বাৰু পাৰিম দে চেষ্টা কৰিব লাগিব ফোন কৰি আছোঁ মই পিছত ফোন কৰি চাওঁ আৰু কামটো ক'ত হ'ব গুৱাহাটীত হ'ব গুৱাহাটীতে হ'ব দূৰ হ'ব আৰু তে একো নাই দে চাউণ্ড আছোঁ বাৰু আমি গাঁৱলীয়া মানুহটো তাকেতো চিন্তা কৰিছে ঘৰতো কোনো নাই দে ফোন কৰি চাইছোঁ বাৰু হেল্ল' হেল্ল' দাদা অঁ গুৱাহাটীতে আছে নেকি এই আপুনি যে কৈ আছিল মোৰ ল'ৰা এজন লাগে অঁ অঁ পাইছোঁ অঁ হয় নেকি অঁ লৈ যাব পাৰিম পিছে পৰহিয়ে নেকি অঁ ঠিক আছে হ'ব দে মই পৰহি কিবা কৰি লৈ যাম দে বাৰু ল'ৰাজন অঁ ভালে আছে নহয় অঁ মোৰো ভালে দে মোৰো ভাল অঁ ঠিক আছে হ'ব দে বাৰু মই ল'ৰাজন সুধি চাওঁ হৈছে নেকি কামটো এতিয়া ৰমেশ পৰহিলৈ যোৱাৰ কথা কৈছি এতিয়া কি কৰিবিনো
এতিয়া লাগে ইমাৰ্জেঞ্চিকে ফোন মাৰি আছে আজিকালি এনেকৈ এতিয়া কৈছে কালি আছে নতুন পঠো কালি মই পঠাব ন পৰহিটো যাব লাগিব তাত যদি কিবা পইচা পাতি আছে সেনেকৈ যদি দে সেনেকৈ যাব পাৰিম মই আকৌ পিছত উলিয়াই দিব পাৰিম আপোনাক বাৰু মোৰ ঘৰ অলপ আছেই যদি লাগে কম মই অলপ পাব আৰু মই পিছত পৰহি যাব পাৰিম পাৰিব পিছে মই এতিয়া যাওঁ যাৱা নাই হ'ব এতিয়া মইতো গুৱাহাটীত যামেই গুৱাহাটীত যাবই লাগিব এতিয়া যাব লাগিব যেতিয়া মোৰ এটা বেয়া লাগি আছে তোমাক লাগি আমি এতিয়া যাবই লাগিব সেনেকৈ কাম বন আমাৰ সৰুতে আমি কি কৰি আছিলোঁ হা সৰু কালৰ এতিয়া চবে ঘৰতে নহয় হ'ল মানুহ চব গেল মাৰ্বল খেলিছিলি না আৰে মনত পৰে নে তোৰ কুচিতিয়া মই আছিলোঁ কিজানি পিছে হয় না পিছে মনত নপৰে নে মনত পৰে এতিয়া সেই দিন নাই নহয় আজিকালি এবাৰ ভাবি চাওঁ আছোঁ বাৰু আমি হয় কল্পনা কৰিলে এই গেলে উৰালো দে খোলা ভাত চাকা নহয়বা ময়ো গেলো খাই দিওঁ মই ফাৰ্ষ্ট হওঁ এইবাৰ কোন আছিলি ফাৰ্ষ্ট এই ৰমেশ আছিলি তই মিটিং মাৰিব যাব আহিছ তাতে ফটাফট ফাইন এই ছেকেণ্ড মাছ ছেকেণ্ড এই ৰমেশৰ মিটিং আছে নাই দেছো হোৱা নাই গুটি থ গুটি মাৰি থাকা মাৰবি এনেকে কথাবোৰ মনত আমি তিনিটাই যি খালত দলিয়াইছিলো তই যি একে উঠি আহিব নোৱাৰা সেই দিনলৈ কথা মনত পৰিলে আজি মন চন বেয়া লাগি এতিয়া তই নোহোৱা হবি মই যাম আপোনাৰ ৰাতি মানে যাম নেকি পইচাটো সকান্তা যাবি অলপ মই ঘৰত নাচিম আৰু পইচাটো দি আছে দিম বাৰু পৰহি যাব লাগিব ঠিক আছে যাম দে যাম যাবি চিলাই গুৱাহাটীত কিবা এটা কাম দিছে সেইটো বাৰু যাই চাওঁ কি বা হয় কি বা নহয় পইচাটো অনাৰ কথা কৈছে গধূলা আকৌ পইচাটো আনি পেলাই মালতী কিবা গৰুলাই দিব যাওঁতে আকৌ জিতুলাই ভাল কাম এটা কথা কওঁ মই বহি লৈ আছোঁ বহি লৈ পেলাই কওঁ জিতুলাই ক'লা হেৰি গুৱাহাটীত বোলে এটা কাম আছেই জিতুলা এই মঙলত থাকে নাছোঁ জিতুলাই কোনোবা হয় নেকি চিকিউৰিটি কৰিব লাগে বোলে যাম নে কি কিবা কৰি মানে আকৌ তাতে যদি কিবা বাহিৰত যাওঁ কিবা অলপ পইচা আহিলে এনেকৈ ঘৰখন অলপ কিবা ক'ব পাৰিম মই আকৌ ভাত ধুইবিলাক থাকিলে সেইবিলাক ঝাৰু মাৰিব পাৰিম যাওঁ না আমাৰ নিচিনা মানুহ বা আকৌ গুৱাহাটীত বা ৰাখেনে নাৰাখেই কি বা কৰে গুৱাহাটীত যিহে আকৌ চালু মাল আছে এইবিলাক কি কৰি দিয়াই নাই পইচা পাতি মানে এই হেৰিত কৈছোঁ মই জিতুলদাক কৈছিলোঁ জিতুলদাই কৈছি গধূলা আহিবি তই মই অলপ পইচা আছা নে ঘৰত আছোঁ জিতুলদা আছা আছা না পিছে ওলাইছিলোঁ মই যাবই যাম বুলি ভাবিছিলোঁ আকৌ পিছে হৈছে ওলোৱা মোৰ ওলোৱা হৈছে ফিটিঙে পূৰা ময়ো নাই কৈছে না পিন্ধিয়ে যাব লাগিব মই ঘৰৰ পৰাই আহিলোঁ এই হেৰি মই যাব নোৱাৰিম আজি নেগেলি খনা লাগব নহয় মই চিনিয়ে নাপাওঁ গুৱাহাটী চিনি নাপাওঁ গম পাইছোঁ মই ফোনৰ হেৰি কৰি আছোঁ তাৰ লগত কথা পাতিছোঁ মই কোনখন গাড়ী উঠিলে কি পাম সেইটো আৰু চিন্তা কৰিব নালাগে মই মানুহ এটা কৈ থৈছোঁ মই একো নাজানো নহয় সেইকাৰণে তইতো নাজানা কিন্তু মই আমাৰ কাৰ্তিক যি
গাঁৱৰ কাৰ্তিক অঁ অঁ এই কাৰ্তিক তাৰ গুৱাহাটীতে থাকে যাব না যাব সি বোলে এতিয়া যাবয়ে হয় নেকি ওলাই আছে তোৰ বতাহ মেইন হয় দে তাৰপিছতে তাৰ লগতে যা যাব পাৰি পিছে সি যদি আকৌ মোক নেই সেই নাই মই তাৰ লগত এটা ফোন কৰি আছো সি যাম বুলি ওলাইছি নে নাই সি ওলাইছি নে সুধি লওঁ সুধি লওঁ এতিয়া কিটা কেইটা বাজিল এতিয়া 12টা বাজিল না 12:10 হয় নেকি 12:10 আকৌ পিছে পাম যায় পাবি যায় গধূলি 9টা পাবি সি গাড়ী লৈ যাব গাড়ী লৈ যাব ফোন কৰছো ফোন কথা মই ব্যক্তি আনবা যাওঁ ৰ ফোন কৰছো কি বা কয় হেল্ল' কাৰ্তিক উষা নেকি এই ৰমেশো ওলাই আছে তাৰপিছত তাত আহিয়া যাব পাৰিলে ভাল আছিল আহিছে নেকি পিছে পিছে কেতিয়া বাজিল দেৰি হ'ল নহয় আকৌ গধূলি যাব পাওঁতে পিছে কি ক'লা মানে সি আহিয়ে আছে হয় নেকি পিছে মই যাবা লাগব যাবা লাগব এতিয়া হ'ল মালতী ব্যক্তি লৈ আহে কান্দা কাটা কৰি থাকোঁ আৰু দুখ কৰিব নালাগে আৰু মই কৈছোৱেই মই দুখ কৰি নাখিম মই আহিমে ভালে ভালে থাকিলে হ'ল আৰু সপ্তাহ আহিমতো দুখ কৰি নাখিম দেই মই যাওঁ এতিয়া একো চিন্তা কৰিব নালাগে দে এই গৰু ভাল কামে। ছাগলীকেইটা চাবি ভাল কামে সোমাই দিয়া বুলি কৈছি দাদা এতিয়া এই ভাল দাদা কামে দে, ভাল কামে। আহিব আৰু যাব। দাদাহঁতৰ লগতে চাবি কিবা পইচা সুবিধা হ'লে সপ্তাহ সপ্তাহ আহিব পাৰিবি দে, ইমান চিন্তা কৰিব নালাগে চিকিউৰিটি গাৰ্ডৰে পইচাটো আপোনাৰ হেৰিতে সোমাই দিম হ'ব দে তই আকৌ চিন্তা কৰি মই নাখিবি যাওঁ তই তাতকে ভালকে চলিবি চলিব লাগিব ভালকে নচলি আৰু ক'ত কি বা কি জাগা আকৌ এইবিলাক জেগাটো চিনি নাপায় চিনি নাপাওঁ এইবিলাক গুৱাহাটী আন জাগা আমাৰ নিচিনা মানুহ মালিকো ভাল দে ভাল নাই মালিক মালিক ধুনীয়া মালিক ভাল হ'লে বাৰু মই ইয়াতে কিবা কৰিব পাৰিম অ, আৰু অ। মোৰ লগত থকা বা লগি লগ বা কেনেকুৱা বা হয় ভালে ভালে হ'ব ভালকে মিবি কাটি আহিলে হয় নেকি কাটি আহিলি অলপ দেৰি হ'লা এতিয়া দেৰি উপায় নাই আৰু। ঘৰৰ সমস্যা ইও হেৰি নহয় একালুৱা মানুহ নহয় ঘৰত টিটোৱে বেজাৰ কৰি থাকে বহুত তই ওলাই আহিল নতুনকে এতিয়া কি কৰিবি আমি এতিয়া গুৱাহাটী যাবি গুৱাহাটীত যাম বুলি ভাবিছিলোঁ এই যিটো কিবা কাম এটা দিছে মোক জিতুলাই ফোন কৰি কৈছে এতিয়া ৰমেশ চাব বোলে গুৱাহাটী মই গাড়ীতে যোৱা আছিলোঁ যিটোলে যোৱা কথা আছিল তাৰপিছত সেইটো লগ পালো ভালে হ'ল এতিয়া কি কাম ন মানে কি কাম চিকিউৰিটি 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 কোন জেগা গুৱাহাটী মালিগাঁৱতে মালিগাঁও তই সেইখিনি মোক লৈ যাব লাগিব মই চিনি নাপাওঁ আকৌ তেনে ক'ত লাগি যাবি মই একদম নাৰেংগীলৈকে যাম নাৰেংগী নাৰেংগীলৈকে নাৰেংগীৰ পৰা এইখিনি বেছি দূৰ নহয় মই এতিয়া যাওঁতে থৈ যাব পাৰিম থৈ যাব আৰু মোৰ ডিউটিও আছে বাৰু কিন্তু এতিয়া বৰ্তমান 12:30 হ'ল তই এতিয়া গাঁৱত লিখিলে মই সেইখিনি কৰি দিলি মই ভাল পাম এতিয়া গুৱাহাটী যাবা উঠা গম পাইছা গুৱাহাটী কেনেকুৱা জেগা জানো গাঁৱৰ পৰা গৈছা কোনো দিনটো গুৱাহাটী যাই পোৱা নাই 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 হ'ব আকৌ ৰাস্তা অলপ চিনিয়ে বুজাই নাপাওঁ বুজাই নিবিয়ে ৰাস্তা চিনিয়ে নাপাওঁ মই চিনি নাপায়। গাঁও চকৰ পৰা আলোচনা যাব লাগিলে কোনটো ৰাস্তাদি সোমাই মই পুষ্পতি ঘূলি পুপতি ঘূৰা পাওঁ ৰাস্তাই সেইটোৱে সুধো এতিয়া আৰু। গুৱাহাটী এখন জেগা চিকিউৰিটি কৰিব লাগে ভালকৈ চলিবি তাৰ মানুহবিলাক গম পায় কেনেকুৱা এতিয়া কেনেকুৱা পইচা পাতি কি এতিয়া পইচা পইচা এই যিটো তাতে অলপ আছিল মই তাতে ক'লো যে মোৰ তাতে আছে অলপ লৈ যাবি তাতে হেৰি কৰিবিচোন ফোনৰ নাম্বাৰটো দিবিচোন মোক মই ফোন মোবাইল নম্বৰটো নাই বাৰু বাৰু, মই লিখি দিম বাৰু হা কিবা কৰিম মই ফোন নম্বৰটো লিখি দিম মোক কিবা অসুবিধা হ'লে ফোন কৰিবি মই ওচৰতে থাকোঁ আৰু তই এইখিনি যাই পেলাই মালিকৰ নাম্বাৰটো মেছেজ কৰি দিম মই মোৰ মালিকৰ নম্বৰ তই মেছেজ কৰি দিম তই লৈ ল'বি কামটো মালিকজন ভাল নাই মালিক ধুনীয়া মানুহ টেনশ্যন ল'ব নালাগে তই সেই যদি মালিকৰ লগত মিলিব পাৰা তোৰ ভৱিষ্যত ভাল হ'ব বুজি পাইছনে ঠিক আছে ৰমেশ অঁ। হেৰি কি বুলি কয় এতিয়া গুৱাহাটী যাব লাগিলে হেলমেট পিন্ধিব লাগিব হয় নেকি? গাড়ী এতিয়া দুটা দুটা এই হেলমেট মই নাজানো নহয় এইবিলাক আইনে গ'লে কেইটা অঁ একা ধৰলি 500 টকা এনেই ফাইন এই যাব 10,000 পূজা আহিছি নহয় কাৰোবাৰ মোবাইলত চাই থাকোঁ যে এনেকুৱা বাতৰি সি আকৌ কাটি দেখুৱাই ফি ফাই মাৰি থাকে এইটো হেলমেটটো পিন্ধিলো হয় নেকি? এনেকুৱা মাথাটো হেৰি নতুন গাড়ী তোৰ গাড়ী লৈছা তাৰমানে গাড়ী ল'লি নেকি তই গাড়ী কিবাকে ল'লো কৃষ্ণ ভাল কৰিব দেই ভালে দে স্কুটি নে স্কুটিকে ল'লো এই ঘৰৰ কইনাৰে চলাব লাগে অঁ 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 এই ল'লো আৰু বিয়া বাচ্ছা তাৰমানে তই বিয়া পাতিছো চলি ৰাতিয়ে ভিতৰত যাই আছে এ হয় নেকি সবাই নহয় পিছে আমি অঁ অঁ উঠিলো জু 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 এই হাতবি অঁ গাড়ী ঘোড়া যি আহে লাহে চলাবি গাড়ী উঠিয়ে নাপাওঁ মই আজি যামেই আৰু মই যা এই কাটি ভালকে যাবি হা তই আৰু দুখ কৰি নাখিবি দুখ নকৰা আমাৰ মাজে 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 আহি থাকিম হ'ব দে হ'ব দে ভালকে ধৰিলো ভালকে ধৰিলো দেই যা পিছে হা যা যাবি হা লগ পাম আচ্ছা